নমস্কাৰ বন্ধুসকল, আজি পুনৰ আকৌ এটা নতুন ভিডিঅ' বৰষুণ দিছে ৰাতি হাতী ওলাইছে গমেই নাপাওঁ। এতিয়া হাতীটো পূৰা ধানৰ মাজত সোমাই আছে, চাবলৈ গৈ আছোঁ, চাই থাকিব পাইছোঁ সম্পূৰ্ণ। সেয়া চাওক, আকৌ আহি গ'ল। এয়া এইজনা আকৌ আহিছে। এয়া চাওক, একদম ৰাতিপুৱাই দিলে, আপোনালোকে দেখিছেনে বাৰু? এতিয়া বৰ্তমান মই ওচৰলৈ গৈ আছোঁ। বেছি ওচৰলৈ যাবলৈ ভয় লাগে, কাৰণ ডেঞ্জাৰ দৌৰাই একো জানে আৰু বহুত খাতৰনাক ভয় লাগে মোৰ। কি হ'ব, ৰাতি বৰষুণ দিলে, সেই গতিকে কোনো গম নাপালে। চাওক, পূৰা খাই বৈ বিন্দাছ আহি আছে ৰাতিপুৱা। চাওক কি ধুনীয়াকৈ দেখিছে আপোনালোকে, আৰু এনেকৈ সদায় আহি আছে একদম মানে সকলোৱে ভালকৈ শুব, ৰাতি নিশা ভাগত ভালকৈ শুব পৰা নাই, যেতিয়াই তেতিয়াই ওলাই যায়। আৰু চাওক, সকলোৱে অঞ্চলটোত পূৰা চাঞ্চল্যৰ সৃষ্টি কৰি আছে, পূৰা দিগদাৰ লগাই আছে বন্য হস্তীটোৱে। চাওক গজৰাজক সিজিবলৈ প্ৰকাণ্ড দঁতাল হয় আৰু ভয় নকৰে মানুহলৈ। চাওক, মানুহখিনিও একে সাংঘাতিক বস্তু, একদম ভয় নকৰে সকলোৱে। একদম চাওক কেনেকৈ চোলা পিন্ধি খুলি দৌৰিব গৈছে একদম, আৰু জুই চুই হাতত লৈ গৈ আছে বৰ্তমান, আৰু ভয় নকৰে। চাওক, মই একদম পিছত আছোঁ, কাৰণ পলাবলৈ সুবিধা হয়, সেই গতিকে আৰু ভয় লাগে যে, আৰু সেই গতিকে চাই থাকক বন্ধুসকল কি হৈ গ'ল। চাওক, পূৰা ৰাস্তাত উঠি গৈছে, ৰাস্তাত উঠিব এতিয়া মানুহ কেনেকৈ দৌৰি গৈছে চাওক ওচৰলৈ, আৰু হাতীটো আকৌ ঘূৰি গৈছে। আৰু গম পাইছে নলা চলাত সোমালে মানে পটককৈ মানুহে মাৰেতো, সেই গতিকে মানে নলাত নোসোমাই সোমোৱা ৰাস্তা এতিয়া চাওক ওলাব এতিয়া। চাওক, আৰু সকলোৱে একদম ওলাই আহিছে, একদম পূৰা খেদিছে ৰাইজে। কি কৰিব, উপায় নাই, খেদিবতো লাগিবই, নিজৰ ধান চানবিলাক চব নষ্ট কৰিছে, আৰু সেই গতিকে আৰু সকলোৱে অশান্তিত বাবে সকলোৱে খেদিব ওলাই আহিছে। চাওক, এইবাৰ মানুহক খেদিছে, কেনেকৈ মানুহবিলাকে পলাইছে চাওক। একদম এনেকৈ দৰে এবাৰ মানুহক খেদে, এবাৰ হাতীক খেদে, মানে একদম মানে দৌৰা ধপা লাগি আছে। সেই গতিকে ৰিস্ক ল'ব নোৱাৰি, সেইকাৰণে পিছত আছোঁ। চাওক, বৰ্তমান সকলোৱে একদম মানে সৰুৰ পৰা ডাঙৰলৈ সকলো আছে, একদম সৰু পোৱালি সোপাও ভয় নকৰাইছে। চাওক, আকৌ খেদিছে, আকৌ পলাব চেষ্টা কৰিছে সকলোৱে। তেজপুৰ ঘগৰা চাহ বাগিচাৰ বাগানত সোমাই গৈছে, প্ৰৱেশ কৰি গৈছে আৰু গজৰাজে, আৰু চাওক লাহে লাহে গৈ আছে নিজৰ ষ্টাইলত, একদম কাৰোলৈ ভয় নকৰি। চাওক, আৰু সকলো পিছে গৈ আছে। চাওক, মানুহখিনিও কম নহয়, একদম দৌৰাই, একে ওচৰে পাজৰে দৌৰাই, এনেকুৱা দৌৰাই মানে তথাপিও ভয় নকৰে। চাওক, ৰখি আছে, পূৰা মানুহলৈ চাই আছে, আগত এয়া মানুহ আছে, আৰু এইফালে হাতীটো পূৰা একদম দি আছে। চাওক, আৰু খুবেই ভয় লাগে, চাওকচোন কেনেকুৱা ইমান ডাঙৰ প্ৰকাণ্ড বস্তু, আৰু মানুহ ক'ত। চাওক, ইমান বিশাল বস্তু লৈ মানুহ একদম এজাকে ভয় নকৰা হৈছে। চাওক, আৰু মানে ভালো লাগে, বেয়াও লাগে, ভয়ো লাগে ধৰক আৰু চাওকচোন, আৰু পটকত এইফালে আহি যাব পাৰেতো। আৰু ভিডিঅ'টো এইখিনিয়ে পৰিসমাপ্তি কৰিব ওলাইছোঁ। ধন্যবাদ থাকিল।